আজি আমাৰ ঘৰলৈ ইনষ্টাগ্ৰামৰ দুজন ডাঙৰ ব্যক্তি আহিছে। চিনিটো আপোনালোকে নিশ্চয় পাইছে। আমাৰ ঘৰত আজি একদম পপুলাৰ ইনফ্লুৱেঞ্চাৰ্ছবোৰ আহিছে আৰু এওঁলোকে আজি আহি পেলাই কি কৰিলে আহক দেখাই আছো। নমস্কাৰ সকলোকে, মই হলো অসমলৈ কি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। আজি একচুৱেলি গেট টুগেডাৰটোৰ মেইন প্লেনটো হৈছে একেলগে এসাঁজ ভালকে খানা খোৱা, আৰু সেইকাৰণে আজি সানিধ্য আৰু গুঞ্জনক আজি এপাক আমাৰ ঘৰলৈ মাতিলো ভালকে ভাত এসাঁজ খোৱাকে। কেনেকৈ কৰিছে গুঞ্জন? একদম মাহঁতক ফানিছে লাগি গৈছে। সানিধ্যই পাব আৰু একদম মই খুৱাই নাই। মানে আমাৰ কণ্টেণ্ট ক্ৰিয়েটাৰ্ছৰ লাইফবোৰ জানেই নহয়, খোৱাৰ আগতে ৰেকৰ্ডিং কৰাটোহে প্ৰথম কথা। কেনেকুৱা লাগিছে? মজা মজা। মই অকল দালিটো খাইছো এতিয়ালৈকে, সেইটোৱে মজা লাগে। মানে এটা বস্তুৰ জুতি লৈ খাইছে একদম এওঁ খাই আছে। এতিয়া আমি আড্ডা মাৰি আমাৰ ধুনীয়াকে দুপৰীয়া সাঁজটো এনজয় কৰিলো, আৰু তাৰ পিছতে গোটেই কেইজনক আমাৰ গাঁওখন ফুৰাবলৈ লৈ আহিলো। কোনোবাই যদি গাঁওখন গেছ কৰিব পাৰিছে কমেণ্ট এটা কৰি পেলাই জনাব পাৰা। হিণ্ট এটা বাৰু দিয়ে দিছো, তেজপুৰতে হয় এই গাঁওখন। কেমেৰা অন কৰিলে কি কথাটো নহয়, কথা পাতি আছে। প্ৰব্লেম নহয়, ভয় নকৰিবা। টাইগাৰ আছে। দেখিছেনে, যেতিয়া কণ্টেণ্ট মুখত নাথাকে তেতিয়া এইবোৰ কথা পাতিবলগীয়া হৈ যায়। কুকুৰ আহি আছে। ছোৱালী নহয় আৰু তাৰ পিছতে আমি অলপমান হাঁহি ধেমালি কৰি টাইম স্পেণ্ড কৰি এনেকে থাকিলো আৰু। আমাৰ ৰাইজৰ কাৰণে এটা সৰু গিফ্ট দেই। লোৱা, এটা ল'লে হ'ল, তিনিওটা একেই। ধুনীয়াকে এটা দি দিছো। মই এটা গল্ডেনটো লৈছো, এইটো আমাৰ গুঞ্জনৰ কাৰণে। থেংক ইউ। আৰু এইটোৱে আছিলে আজি এই সুন্দৰ দিনটোৰ কথা। দিয়ক পিছে আজিৰ ব্লগটো ইমানে আছিলে। যদি ভাল পায় লাইক আৰু ফলো এটা কৰি যাব। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।